গাইজ আচলতে চাইকেলিং যে কৰে বা চাইকেল ৰেচবিলাক যে কৰে আপোনালোকে হয়তো দেখিছে চাইকেলিং কৰা বা চাইকেল ৰেচ খেলা এইবিলাক দেখিছে আপোনালোকে হয়তো সেই ৰেচটো মানে সেই চাইকেলিংটো আচলতে প্ৰেক্টিচ কেনেদৰে কৰা হয় বা তাৰ প্ৰশিক্ষণ কেনেদৰে লোৱা হয় সেই বস্তুটো আপোনালোকক দেখাই আছোঁ কেনেধৰণে প্ৰশিক্ষণ লৈ বা কেনেধৰণে স্পীডবিলাক তাৰ যিটো চাইকেলিং কৰিলেই নহ'ব ন গাইজ চাইকেল চলালেই নহ'ব তাৰ যিহেতু স্পীড এটা দৰকাৰ হয় যিহেতু ৰেচ খেলিব লাগিব গাইজ যেনেকৈ বাইক ৰেচ কাৰ ৰেচ খেলে তেনেকৈ চাইকেলিং কৰিব লাগিলে বা চাইকেল ৰেচ কৰিব লাগিলে তাৰ স্পীডটো বহুত বেছি দৰকাৰ হয় গাইজ তো সেই স্পীডটো কেনেদৰে অনা হয় মানে সেই বস্তুটো আজি ধুনীয়াকৈ আপোনাক দেখাইছোঁ এইখন হৈছে এখন চাইকেলিঙৰ ট্ৰেক হয় তো ইয়াতে কেনেদৰে চাইকেলিঙৰ মানে প্ৰেক্টিচ কৰা হৈছে তো চাওক আপোনালোকে এনেকৈ বাইক এখন লৈ ইয়াৰ স্পীডটো বাইকখনৰ স্পীডৰ সমান চাওক না গাইজ বাকী আপোনালোকে নিজেই চাই লওক হা ইয়াত চাইকেল চলোৱাটো বা ইয়াত প্ৰেক্টিচ কৰাটো ইমান বেছি ইজি নহয় গাইজ বহুতবিলাক মানে টোপুচকৈ পৰি যায় ইয়াতে উঠোৱাটো বা ইয়াত প্ৰেক্টিচ কৰাটো ইমান ইজি নহয় দেখাত লাগিছে ইজি গাইজ এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে ইনষ্টাগ্ৰাম বা ফেচবুকত যদি চাই আছে ফ'ল' কৰি ৰাখিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি ৰাখিব